গোদামত তাকে দাদাই ফোন কৰিলে মই আহিলোঁ ধুনীয়াকৈ সাপটো দাদাই দেখাই দিব। আমাৰ এইটো কাঠৰ গোদাম নিজৰে আমি কাঠ ওলাই আছিলোঁ, কাঠ ওলাই কিনে ডাঙৰ এটা ক'লা সাপ দেখা পালোঁ। দেখা পোৱাৰ লগে লগে আপোনালোক ফোন কৰি আমি মাতিলোঁ। এতিয়া সাপটো আছে কাঠৰ তলতে আছে। এতিয়া ঠিক আছে, আমি চাই লওঁ। ঠিক আছে, আমি চাই দিম। দাদা অলপমান সাপটো বিচাৰি দিব নেকি? বোলো মালটো নুমাই দিওঁ। এইফালে পাহৰীয়া মই দিগদাৰ হ'ল। চাবোনটো এটা আছে। মই এটা চাব লাগিব এটা দেখা পাইছে ওপৰত দিলে দিছে নেকি? আস্তে 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 উপর উপর ইমান জ্বালা করছে, মারি দিলি তো। হ্যাঁ মাৰি দিলে বঢ়িয়া। মাৰিলে আজিও কামিলা চা মই গম পাওঁ আৰু কি হৈ আছে। বস্তাটো লৈ আকৌ বস্তাটো ফুফে আছে আকৌ মাৰিব কৈছে নেকি? আপোনালোকে কাঠ টাইম সদায় চাবও পাৰে। আপোনালোকে মুখ জিকা মেলা আজি এই সাপটো ধৰ এনেকুৱা কাঠৰ মাজত থাকে কিছুমান আপোনালোকে চিধা মেডিকেল এইটো বুজা চিধা মেডিকেল আৰু সাপ পাৰা যদি সাপটো ফটো এটা মাৰি দিয়ে। কি খাম এই সাপটো জিকা মেলা একো টেনশ্যন নাই। এইটো সাপটো একেবাৰে বিষ নাই, একেবাৰে বিষ নাই। এইটো ফুলাবৰীয়া বাহিৰৰ সাপ একেবাৰে বিষ নাই। আপোনাৰ কামতো বিষ নালাগে। নাৰ্ভাছ হৈ পেলাই মানুহ মৰে। কলিভিটি নহয়, কলিভিটি সেম একজেক্ট এনেকুৱা সেম, কিন্তু সেইটো ডেঞ্জাৰ নহয়। নহয় কলিভিটিটো চক নধৰে, এই চকৰি ভিতৰতে চক ধৰে। এইটো মই আৰু একদিন বিচাৰি আছিলো নাপালো। এটাতো আমাৰ টেংকিৰ ভিতৰত পৰিছে। দাদা সাপটো কেনেকে দেখা পালে দাদা? আমি ইয়াতে গোটেইজন ল'ৰাই মিলি আমি বাটামখিনি চাইড কৰি মানে কাম কৰি আছিলো ইয়াতে। ঠিক বাটামটো দাঙি কেনে চাইড কৰিব খোজোঁতেই তলত ধুনীয়াকে মানে মেৰ খাই শুই আছিলে। বাটামটো ডাঙৰ লগে লগে এনেকে আহি কেনে আমাৰ চাইডেদি সোমাই গ'ল সেইটো চাই। তেতিয়াই আকৌ আপোনাক ফোন কৰিলোঁ আমি। তো আপুনি আহিলে এইখিনি লৈ গ'ল ধৰি কেনে, সেইকাৰণে ভাল পাইছোঁ আমি সকলোৱে, ভাল লাগিছে। আৰু আপোনালোকেতো ধৰিলে নি কেনে জংঘল বস্তু জংঘলতে এৰি দিব, তেতিয়া আমাৰো ভাল লাগিব। ঠিক আছে, আৰু নেক্সট টাইম ফোন কৰিলে আহিব যদি। ঠিক আছে, নিশ্চয় আমিতো আহোঁৱে। ঠিক আছে। দাদা মালিকটো হেল্ল' বন্ধুসকল নমস্কাৰ। চপাই অধমাপাৰাৰ পৰা এইটো সাপটো ধুনীয়াকৈ ধৰি লৈলোঁ আৰু ধুনীয়াকৈ জংঘলটো এৰি দিম। এই সাপটো মোক কামিলে আজিও কামাইছে ভাই, এই উপায় নাই, কি হৈছে ক'ব নোৱাৰোঁ আৰু ধুনীয়াকৈ এৰি দিম বাৰু। এইটো সাপৰ বিষ নাই, টেনশ্যন নাই, আপোনালোকৰ টেনশ্যন নল'বি আৰু ধুনীয়াকৈ এৰি দিম। চাওকচোন বাৰু